কিতাপৰ কথা চেনেলটো আপোনাৰ যদি ভাল লাগিছে আৰু আপোনাৰ যদি প্ৰিয় গ্ৰন্থ আছে তেতিয়া আপুনি তলত কমেণ্টত আপোনাৰ প্ৰিয় গ্ৰন্থখনৰ নামটো জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী বনশ্ৰী বৰা আৰু আজি মই ইয়াতে নিজৰ ভাল লগা কিতাপখনৰ বিষয়ে দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। অলপতে মই গ্ৰন্থমেলাৰ পৰা কিনি ৰীতা চৌধুৰী বাইদেউৰ এখন খুব সুন্দৰ গ্ৰন্থ অধ্যয়ন কৰিছিলোঁ। কিতাপখনৰ নাম হৈছে বিভ্ৰান্ত বাস্তৱ আৰু কিতাপখন পঢ়াৰ পাছত মই নিজকে খুব সমৃদ্ধ যেন অনুভৱ কৰিছিলোঁ। খুব ভাল লাগিছিল কিতাপখন পঢ়ি আৰু লগতে দুখো লাগিছিল। কিতাপখনৰ মুখ্য চৰিত্ৰটোক গায়ত্ৰী আৰু মায়া নামৰ দুটা চৰিত্ৰৰ মাধ্যমেৰে জীৱনৰ দুচুৱা কালত দেখুওৱা হৈছে। মায়া চৰিত্ৰটোৰ মাধ্যমেৰে মুখ্য চৰিত্ৰটোৰ শৈশৱ, কৈশোৰ তথা কৈশোৰৰ নানা ঘাত প্ৰতিঘাত, ভুল আৰু যন্ত্ৰণাখিনি প্ৰকাশ কৰাৰ পৰিৱৰ্তে গায়ত্ৰী চৰিত্ৰটোক লেখিকাই তুলি ধৰিছে সমাজৰ এগৰাকী প্ৰতিষ্ঠিত তথা সাহসী আৰক্ষী বিষয়া হিচাপে। মায়াই কৈশোৰত কৰা ভুলসমূহৰ পৰা শিক্ষা লৈ কিদৰে জীৱনৰ বাটত অকলে আগুৱাই গৈ নিজকে গায়ত্ৰী হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল, সেইখিনি কিতাপখনৰ মাধ্যমেৰে খুব সুন্দৰভাৱে তুলি ধৰা হৈছে। লগতে আমাৰ সকলোৰে বাস্তৱৰ আঁৰত যে কিছুমান বাস্তৱ থাকে, যিবোৰ বাস্তৱ আমি কেতিয়াও কাৰো আগতে দাঙি দিব নোৱাৰোঁ, যিবোৰ বাস্তৱে আমাক খুলি খুলি খাই থাকিলেও সেইবোৰ আনৰ আগত উদঙাই দিয়াটো যে সম্ভৱ নহয়, সেই কথা বিভ্ৰান্ত বাস্তৱ নামৰ কিতাপখনে অতি সুন্দৰভাৱে তুলি ধৰিছে। তদুপৰি কেইবাটাও নাৰী চৰিত্ৰৰ মাধ্যমেৰে লেখিকা ৰীতা চৌধুৰী বাইদেৱে নাৰীসমূহে সমাজত সন্মুখীন হোৱা নানা দুৰ্দশা, লাঞ্ছনা, যন্ত্ৰণা, বঞ্চনা আদিৰ এখন সুকীয়া ছবি সুন্দৰভাৱে দাঙি ধৰিছে। লগতে সন্দীপন চৰিত্ৰটোৱেও কিতাপখনত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সন্দীপনে মায়াৰ কৈশোৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে মায়াক সমাজত গায়ত্ৰী হিচাপে প্ৰতিষ্ঠিত হোৱাটো সন্দীপন চৰিত্ৰটোৰ ভূমিকা লেখত ল'বলগীয়া। এনেদৰেই বিভিন্ন চৰিত্ৰসমূহৰ সংমিশ্ৰণ তথা কাহিনীভাগ উপস্থাপনৰ যি শৈলী, সেই শৈলীয়ে কিতাপখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে আৰু সেয়েহে মই পঢ়া বিভিন্ন কিতাপসমূহৰ ভিতৰত বিভ্ৰান্ত বাস্তৱ কিতাপখন মোৰ অন্যতম প্ৰিয় গ্ৰন্থ হিচাপে মোৰ হৃদয়ত সদায় এখন আচুতীয়া স্থান দখল কৰি থাকিব। ধন্যবাদ। কিতাপৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সদায় পাই থাকিবলৈ কাষৰ বেল বাটনটো টিপি দিয়ক আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক।